অৰ্ধ উলংগ শৰীৰ, চকুত চশমা আৰু এওঁলোক ডিস্কো ডেন্সাৰ। কালৰো কাল বিপৰীত কাল, এয়া বোলে ৰাভা দিৱস উদযাপন। 20 জুনত সমগ্ৰ ৰাজ্যবাসীয়ে সুঁৱৰিলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক। ৰাভা সংগীতৰ সুৰত গীতত জীপাল হ'ল পৰিৱেশ। পিছে এইসকলৰ ৰাভা দিৱস উদযাপন অলপ বেলেগ ধৰণৰ। ঘটনাটো সংঘটিত হৈছে দক্ষিণ কামৰূপৰ পলাশবাৰী অঞ্চলত। ৰাভা দিৱসৰ কাৰ্যসূচীত উদণ্ড যুৱকৰ এয়া চৰম অসভ্যালি। সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত অৰ্ধ উলংগ নৃত্য তিনিওজন উদণ্ড যুৱকৰ। পিছে ৰ'ব, কেৱল এইসকলক দুখ দিলেও নহ'ব। উদযাপন সমিতি, উপস্থিত ৰাইজ জানো ধোৱা তুলসীৰ পাত? কিয় মনে মনে চাই থাকিলে ৰাভা দিৱসৰ কাৰ্যসূচীত এনেবোৰ বিজতৰীয়া কাৰুকাৰ্য? কৈ জানো কিবা লাভ হ'ব? গতিকে বাদ দিয়ক, চকু মুদি থাকক। নিউজ ডেস্ক, NZ নিউজ।